স্বাগতম ৰাইজ আসাম বুৰঞ্জীৰ আন এটা ভিডিঅ'ত। আজিৰ ভিডিঅ'টোত আমি ৰিচেণ্টলি এটা ভেকেঞ্চি ওলাইছে, আমি তাৰ বিষয়ে চাম। বেংক অফ বৰোদাত ৰিচেণ্টলি 2500 ভেকেঞ্চি ওলাইছে। হিউজ এমাউণ্ট ওলাইছে। অল অভাৰ ইণ্ডিয়া ওলাইছে 2500 ভেকেঞ্চি। কিন্তু ইয়াত পষ্টটো হৈ গ'ল যে লোকেল বেংক অফিচাৰ লাগে। যেনেকৈ আসামৰ কাৰণে কেইটামান লোকেল বেংক অফিচাৰ যোনে আছামিজ লেংগুৱেজ জানিব, বা কৰ্ণাটকৰ কাৰণে বেলেগ, বিহাৰৰ কাৰণে বেলেগ। এই পোষ্টটো টোটেল অল অভাৰ ইণ্ডিয়া 2500টা পোষ্ট ওলাইছে, কিন্তু লোকেল বেংক অফিচাৰ। মানে লোকেল কমিউনিটি মানুহ উঠাব বিকজ লেংগুৱেজটো জানাৰ কাৰণে। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত যোনখিনি মোৰ চেনেলত নতুন মানুহ আহিছে, প্লিজ পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বেংক অফ বৰোদাত 2500 লোকেল বেংক অফিচাৰ পোষ্টৰ ভেকেঞ্চি ওলাইছে। ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া? 24 জুলাই 2025 লাষ্ট ডেট হয় ফৰ্ম ফিল আপৰ। বেছি দিন হোৱা নাই ফৰ্ম ওলোৱা, দুদিনেই হৈছে ফৰ্ম অপেন হোৱা ফৰ্ম ফিল আপৰ। যোনে যোনে ভেকেঞ্চি মানে ওলাইছে, ফৰ্ম ভৰা নাই আপোনালোকে ভৰি দিয়ক, এতিয়াও প্ৰায় 20 দিন আছে। আহক এতিয়া আমি চাওঁ ভেকেঞ্চিটোৰ বিষয়ে। 2500টা ভেকেঞ্চি ওলাইছে লোকেল বেংক অফিচাৰ পোষ্টটোৰ নাম। ষ্টেট ৱাইজ বেলেগ বেলেগ পোষ্ট আছে। আহক এতিয়া আমি চাওঁ অসমত কিমান পোষ্ট ওলাইছে। আসামৰ কাৰণে 64টা পোষ্ট ওলাইছে। ভালেখিনি ভেকেঞ্চি ওলাইছে। অৰুণাচল প্ৰদেশত 6টা ওলাইছে, আসামত 64, চবতছে হায়েষ্ট ওলাইছে গুজৰাটত 1160। যদি আপুনি কম্পেয়াৰ কৰে বাকীবোৰ ষ্টেটৰ হিচাপত অসমত ভালেখিনিয়ে ওলাইছে। অসমৰ নিচিনা সৰু ৰাজ্য এখনত 64টা ভেকেঞ্চি। যদি আপুনি চাওক ৱেষ্ট বেংগল, তামিলনাডু, পাঞ্জাৱ, এই ডাঙৰ ডাঙৰ ষ্টেটবোৰতো অকল 50টা 60টা ভেকেঞ্চিহে ওলাইছে। তাৰ হিচাপত অসমত 64টা ভেকেঞ্চি বহুত ভাল ভেকেঞ্চি ওলাইছে। আপোনালোকে ফৰ্ম ভৰিব পাৰে যদি আপোনালোকে ডাউটত আছে যে ফৰ্ম ভৰোঁ নে নভৰোঁ, বিকজ চিট কম। যদি মই কওঁ যে চিট ভালখিনি ওলাইছে, বাকীখিনি ষ্টেটৰ হিচাপত অসমত চিট বহুত বেছি ওলাইছে। আপোনালোকে যদি ছেকেণ্ড থট দিছে, ছেকেণ্ড থট নিদিব, ফৰ্ম ভৰক, আপোনালোকে এপ্লাই কৰক, পোৱা চান্সেছ বহুত বেছি আছে। আৰু এক্সামটোৰ এজ লিমিট হ'ল যে 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। 1/7/2025 ভিতৰত আপোনাৰ 30 বছৰ হ'ব লাগিব। এজ ক্ৰাইটেৰিয়া আছে 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত। কিন্তু ৰিলেক্সেশ্যনো আছে, যোনখিনি OBC হয় তাহাঁতৰ 3 বছৰ ৰিলেক্সেশ্যন আছে, মানে তাহাঁতি 33 বছৰলৈকে পাৰিব। ST SC খিনি 5 বছৰ ৰিলেক্সেশ্যন আছে। আৰু যোনখিনি ফিজিকেলি উইকাৰ ছেকশ্যন হয়, ডিচেবল হয়, তাহাঁতৰ কাৰণে 10 বছৰ 15 বছৰকৈ আছে। এতিয়া চাওঁ যে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব। মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি, বা যদি কোনোবাই ডুৱেল ডিগ্ৰীও লৈছিলে ইণ্টিগ্ৰেটেড তেতিয়াও চলিব। কোনোবা যদি প্ৰফেচনেল চাৰ্টাৰ একাউণ্টেণ্ট হয়, কষ্ট একাউণ্টেণ্ট হয়, ইঞ্জিনিয়াৰিং কৰিছে বা মেডিকেল কৰিছে, তাহাঁতিও এলিজিবল হয় এক্সামটোৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে। আৰু পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ বিচাৰিছে, মানে আপোনালোকে কোৱালিফাইড হোৱাৰ পিছত বেচেলৰ ডিগ্ৰী পাছ কৰাৰ পিছত মিনিমাম এবছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। এজ এন অফিচাৰ ইন এনি চিডিউল কমাৰ্চিয়েল বেংক অৰ ৰিজনেল ৰুৰেল বেংকত আপোনাৰ মিনিমাম 1 year এজ এন অফিচাৰ আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। কিন্তু এক্সপিৰিয়েঞ্চ ইন NBFC, নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যন বা কৰ্পৰেটিভ বেংক বা পে'মেণ্ট বেংক বা স্মল ফাইনেন্সিয়েল বেংক, ফিনটেক, এইবোৰত এক্সপিৰিয়েঞ্চ থাকিলে সেইটো কনচিডাৰ নকৰিব। গম পাইছেনে? কোঅপাৰেটিভ বেংক হৈ গ'ল। কোঅপাৰেটিভ বেংক যেনেকৈ আমাৰ অসমত এপেক্স বেংক আছে। নন বেংকিং ফাইনেন্সিয়েল কৰ্পৰেশ্যন কিছুমান আছে, তাত ইঞ্চুৰেঞ্চ কোম্পানীজ আহে, বহুত কিবি আহে। স্মল ফাইনেন্স বেংক, য'ত মাইক্ৰ' লোন দিয়ে গাঁৱৰ মানুহবোৰক, সেই স্মল ফাইনেন্স বেংকটো বহুত আছে, আপোনালোকে গম পায়ে। সেইবিলাকত এক্সপিৰিয়েঞ্চ থাকিলেও সেইটো কনচিডাৰ নহ'ব। সেইবোৰত এক্সপিৰিয়েঞ্চ থাকিলে কিন্তু নহ'ব। আপোনালোকে চিডিউল কমাৰ্চিয়েল বেংক বা ৰিজনেল ৰুৰেল বেংক, যোনবোৰ RBI আণ্ডাৰত ৰেজিষ্টাৰ্ড হয়, সেইবোৰত এবছৰ এক্সপিৰিয়েঞ্চ লাগিব, তেতিয়াহে সেইটো এক্সপিৰিয়েঞ্চ কাউণ্ট হ'ব। যিহে পষ্টটোৰ নামে লোকেল বেংক অফিচাৰ, আপোনালোকে লোকেল লেংগুৱেজটো গম পাবই লাগিব। যেনেকৈ যদিহে আপোনালোকে আসামৰ কাৰণে এপ্লাই কৰিছে, তেতিয়া আপোনালোকে লোকেল লেংগুৱেজ হ'ল আছামিজ, আপোনালোকে জানিবই লাগিব। ইয়াত মেনশ্যনেই আছে যে কেণ্ডিডেটছ মাষ্ট বি প্ৰফিচিয়েণ্ট ইন দ্য লোকেল লেংগুৱেজ অফ দ্য ষ্টেট দে আৰ এপ্লাইং ফৰ ৰিডিং, ৰাইটিং, স্পিকিং এণ্ড আণ্ডাৰষ্টেণ্ডিং। আপোনালোকে এটলিষ্ট লিখিব পাৰিব লাগিব, ক'ব পাৰিব লাগিব, পঢ়িব পাৰিব লাগিব, আৰু বুজি পাব লাগিব। ঠিক আছে, ইমান হাই ফাইও নালাগে, কিন্তু আপোনালোকে এটলিষ্ট মোটামুটি আপোনালোকে জানিব লাগিব। আহক ফিজ পে'মেণ্টটো চাই লওঁ এক্সামৰ কাৰণে। যোনখিনি আনৰিজাৰ্ভড হয় বা EWS হয় বা OBC হয়, তাহাঁতি 850 rupees দিব লাগিব, আৰু লগত পে'মেণ্ট গেটৱে চাৰ্জেছ থাকিব। উইদিন 1000 হ'ব। আৰু ST SC আৰু ফিমেল কেণ্ডিডেটছৰ কাৰণে 175 rupees প্লাছ পে'মেণ্ট গেটৱে চাৰ্জেছ। আৰু যোনখিনি ডিচেবল হয় তাহাঁতৰ কাৰণে 175 rupees প্লাছ পে'মেণ্ট গেটৱে চাৰ্জেছ থাকিব। আহক এবাৰ আমি চিলেকশ্যন প্ৰচেছটোত মন দিলোঁ। প্ৰথমটো অনলাইন ৰিটেন টেষ্ট হ'ব, যেনেকৈ আপোনালোকে বাকী IBPS হৈ গ'লে, SBI এক্সাম, RBI এক্সাম আপোনালোকে যেনে ভৰে,
তাৰ সৈতে প্ৰথম ষ্টেজটো ছেম থাকিব অনলাইন ৰিটেন এক্সাম আৰু ছেকেণ্ড ষ্টেজটো হ'ব LPT লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব আৰু থাৰ্ড ষ্টেজটো হ'ব যে কেণ্ডিডেট মাষ্ট পাছ এ লেংগুৱেজ টেষ্ট ইন দ্য ষ্টেট লোকেল লেংগুৱেজ যেনেকৈ অসমত হ'লে আপোনালোকে অসমীয়া লেংগুৱেজটো জাষ্ট পাছ কৰিব লাগিব তাত আপোনালোকক সুধিব আপোনাৰ পেপাৰ এখন দি দিব পেপাৰখন পঢ়িব দিব চাব আপুনি পঢ়িব পাৰিছে নাই লিখিব দিব চ' নৰ্মেল বেচিক টেষ্টখিনি হ'ব যে আপোনালোকে লেংগুৱেজটোৰ ওপৰত আপোনালোকৰ কামাণ্ড আছে নে চাবৰ কাৰণে এতিয়া আহক আমি চাওঁ আপোনালোকে এপ্লাই কেনেকৈ কৰিব চ' হাউ টু এপ্লাই ফৰ দ্য বেংক অফ বৰোদা ৰিক্ৰুইটমেণ্ট চ' আপোনালোকে প্ৰথমটো বেংক অফ বৰোদাৰ আপোনালোকে অফিচিয়েল চাইটত যাব লাগিব তাত গৈ তাত ৰিক্ৰুইটমেণ্ট এটা অপশ্যন থাকিব ৰিক্ৰুইটমেণ্ট পৰ্টেলত আপোনালোকে যাব তাত গৈ পেলাই আপুনি তলত যাব তলত গৈ পেলাই আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যন এটা পাব তাত অ'পেন কৰিব তাৰপিছত তাত ক্লিক অনলাইন ফৰ্ম অপশ্যনটো আপোনালোকে পাব তাত গৈ পেলাই আপোনালোকে নিজৰ সেইখিনি ফিল কৰি পেলাই লাষ্টত পে'মেণ্টটো দি পেলাই আপোনালোকৰ ছাবমিট হৈ যাব তাৰপিছত লাষ্ট ডেট হ'ল যে আপোনালোকৰ 24 জুলাই যোনটো মই কৈছোৱে আৰু 4 জুলাইৰ পৰা আপোনালোকৰ ইয়াৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে মানে যোৱাকালিৰ পৰা আৰু লাষ্ট ডেট 24 জুলাইলৈকে একমাহ আছে ত' আপোনালোকে যদি মোৰ অপিনিয়ন লয় মই আপোনালোকক আকৌ কৈছোঁ যে বহুত ভাল ভেকেঞ্চি ওলাইছে যাৰ ক্ৰাইটেৰিয়াখিনি ফিল আপ হৈ আছে যে এবছৰ এক্সপিৰিয়েঞ্চ আছে আৰু এডুকেশ্যন ক্ৰাইটেৰিয়াখিনি ফিল আপ হৈ আছে আপোনালোকে পলম নকৰিব আপোনালোকে এক্সামটো ভৰি দিয়ক বিকজ অসমৰ নিচিনা সৰু ষ্টেট এখনত ভালেখিনি ভেকেঞ্চি ওলাইছে চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' ইমানতে সামৰণি কৰিলোঁ আকৌ এটা নতুন ভিডিঅ'ত নতুন কিবা কণ্টেণ্ট লৈ আমি আপোনালোকক লগ পাম যোৱাৰ আগত ফ্ৰেণ্ডছ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগ পাম আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত জয় আই অসম